welcome back to my YouTube channel. মই সংগীতাই পুনৰবাৰ স্বাগতম জনাইছো আনটি নতুন ভিডিঅলে। আৰু প্ৰথমতে ক'বলৈ বিচাৰিছো যে হেপী দিৱালী দীপাৱলীৰ সকলোকে শুভকামনা জ্ঞাপন কৰিলো। আৰু আজি মই অন্য দিনৰ দৰে আজিও ব্লগটো আৰম্ভ কৰিলো আৰু এই ব্লগটো ইমান স্পেচিয়েল নহয় যদিও আজি যেহেতু পোহৰৰ উৎসৱতে এই উৎসৱটো পালন কৰা হয় আমিও আজি সৰুকৈ হ'লেও অকণমান চাকি জ্বলাম বুলি ভাবিছোঁ। দিনটো বহুত ব্যস্ততাৰ মাজতে পাৰ হ'ল। ভাবিছিলোঁ যে দিনৰ ডেইলি ব্লগ দিম বুলি, বাট বহুত প্ৰব্লেম হয় আৰু মই যোৱাকালি হোষ্টেলৰ পৰা আহিলোঁ, আহি বহুত চাফাই কাম বাকী আছিল, সেয়েহে মই আজি দিনটো দিয়া নহ'ল। তথাপিও মই ভাবিছোঁ আপোনালোকৰ ওচৰলৈ ভিডিঅ' নিদিওঁ নাই কেনেকৈ থাকোঁ, তো আজি ভিডিঅ'টি আৰম্ভ কৰিলোঁ আৰু কি হয় আপোনালোকে চাই থাকিব শেষলৈ। এয়া মা চাকি ৰেডি কৰি আছে। এইডালে আমাৰ কলগছডাল আৰু তেনেই চিম্পল একেবাৰে সাধাৰণভাৱে আমি সজাইছোঁ। চাই থাকক আপোনালোকে। প্ৰথমতে এটা মই চাকি দি আছোঁ, তাৰপিছত বাকীখিনি মায়ে দি আছে, মই অলপ হেল্প কৰি দিম মাক। বাকী লাষ্ট লুকটো কেনেকুৱা হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু পোহৰৰ অসুবিধা হৈছে। হেল্ল' গাইজ, ভিডিঅ'টো কেনে পালে আপোনালোকে ক'বলৈ নেপাহৰিব আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। Hey guys, মই অলপমান দূৰত যাই আছোঁ আৰু যোৱাবাৰৰ নিচিনা আজিও দেখুৱাম। এইখিনিতে কৈছোঁ যে যিসকলে মোৰ চেনেলটোত নতুন পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। এতিয়া ভাবিছোঁ অকণমান ফুল যাই যাওঁ। বেছি হ'লে ভাল লাগে।